जय श्रीराम मैं दिलीप कलिता हर हर महादेव मैं उर्वश्य बर्तमान आमी हाजो मदनाचल पहाड़ उपस्थित होइछु आरु इयाते चारिखन तीर्थस्थान আছে অর্থাৎ চাৰিটা মন্দিৰ আছে সেই চাৰিটা মন্দিৰৰ ভিতৰত আপোনালোকক আগতে জনাইছো দুটা মন্দিৰ পঞ্চতীৰ্থৰ অন্তৰ্গত কমলেশ্বৰ শিৱলিংগ আৰু কেদাৰ শিৱলিংগ আজি আমি গৈ আছো ইয়াৰে অন্যতম এটা মন্দিৰ আহক আমি সেই মন্দিৰটোলৈ যাই সবিশেষ জানো বলক আমি যাত্ৰা এতিয়া বৰ্তমান সেই মন্দিৰ ভাগলৈ গৈ আছো মই আৰু দিলীপ দা আৰু পাহাৰৰ পৰা তলফালে চিৰি এখন গৈছে আৰু সেই চিৰিৰে গৈ আছো আৰু আপোনালোকক দেখুৱাই আছো বৰ্তমান আমি আহি এই মন্দিৰ ভাগ পাইছো এই মন্দিৰটো কমলেশ্বৰ মন্দিৰৰ নামনিতে আছে আৰু এইটো হল চতুৰ্ভুজি পূৰ্ণাংগ কালগণেশ এই চতুৰ্ভুজি পূৰ্ণাংগ কালগণেশৰ অৰ্থটো হল এই যে চাৰিখন হাত দেখা পাইছে অৰূপ ভাইটিক অকমান জুম কৰি দেখাবলৈ অনুৰোধ জনাও এই যে এখন হাত এই দুখন হাত এই তিনিখন এই চাৰিখন অৰ্থাৎ ভুজ মানে হাত চতুৰ্ভুজ চাৰিখন হাত এই চাৰিখন হাতেৰে এইটো পূৰ্ণাংগ কালগণেশ অৰ্ধ নহয় যিমান কালগণেশ অসমত থকা বুলি অনুমান কৰা হয় বা আৰ্কিঅলজি ডিপাৰ্টমেণ্টে কয় মানে বুকৰ পৰা পেটৰ পৰা ওপৰ খণ্ডটো থাকে নামনি খণ্ডটো নাথাকে কিন্তু এইটো ভৰিৰ পৰা মূৰলৈ সম্পূৰ্ণ আছে অৰ্থাৎ পূৰ্ণাংগ কালগণেশ বুলি কোৱাৰ লগে লগে এইডাল সৰ্প এনে গণেশৰ লগত নিগনি থাকে ইয়াত কিন্তু নিগনি নাই সৰ্পডাল আছে আৰু এনেকুৱা চতুৰ্ভুজি পূৰ্ণাংগ কালগণেশ আৰ্কিঅলজি ডিপাৰ্টমেণ্টৰ মতে অসমৰ ভিতৰত ইয়াতহে আছে আৰু বেলেগ ঠাইত নাই যিমান আছে সিদ্ধিদাতা গণেশ নতুবা চতুৰ্ভুজি অৰ্ধ কালগণেশ পোৱা যায় চতুৰ্ভুজি পূৰ্ণাংগ কালগণেশ মাত্ৰ ইয়াত আছে আৰু এই যিটো গণেশ এই গণেশটোৰ যিটো প্ৰতিষ্ঠা তাকে লক্ষ্য কৰি দুটা মতবাদ দিয়া হৈছে এটা মতবাদৰ মতে প্ৰতাপ সিংহই সপোন দেখি সপোনত এই মাটিখিনি খনন কাৰ্য কৰোঁতে এই গণেশৰ মূৰ্তিটো উদ্ধাৰ হয় আন এটা মতে প্ৰতাপ সিংহই নিজে প্ৰতিষ্ঠা কৰা মাটি খনন কৰি নহয় ইয়াতে শিলত নিজে প্ৰতিষ্ঠা কৰিছিল যি নহওক এইবিলাক মৌখিকভাৱে প্ৰচলিত হৈ আছে কিন্তু ইয়াৰে আচল ৰহস্যটো আজিলৈকে ওলোৱা নাই কিন্তু এইটোৱে যে চতুৰ্ভুজি পূৰ্ণাংগ কালগণেশ আৰু আৰ্কিঅলজি ডিপাৰ্টমেণ্টৰ মতে ইয়াতহে এই পূৰ্ণাংগ কালগণেশটো আছে অসমৰ যদি অন্য ঠাইত কোনোবাত পোৱা যায় এনেকুৱা গণেশ তেনেহ'লে আমাক কমেণ্ট কৰি জনাবচোন আমিও জানি লওঁ যি নহওক এই গণেশটো কেতিয়াবা যদি কেদাৰ মন্দিৰত আহে তেনেহ'লে নিশ্চয় এবাৰ দৰ্শন কৰিব আমাৰ ভিডিঅ'টো ইমানেই আছিল যে নহওক আমি যিখিনি জানো সেইখিনি দিলোঁ অৰ্থাৎ আমি নিজৰ কোনো বক্তব্য ইয়াত প্ৰকাশ নকৰোঁ কোনো ধৰণৰ নিজৰ আমাৰ মতামত নাথাকে আমি হয় কোনোবা অভিজ্ঞ ব্যক্তি নহতুবা কোনোবা পুথিৰ পৰা আমি যিখিনি সংগ্ৰহ কৰোঁ সেইখিনিহে আমি এই ভিডিঅ'ৰ দ্বাৰাই ৰাইজৰ ওচৰত প্ৰচাৰ কৰি আছোঁ ভিডিঅ'টো কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাব যিসকলে লাইক শ্বেয়াৰ কৰা নাই তেখেতসকলে লাইক শ্বেয়াৰ কৰিব আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই আমাৰ ইউটিউব চেনেল দেৱভূমি ব্লগ সকলোৱে ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰিব ফেচবুকত ফ'ল' কৰিব যাতে আমি ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে সোনকালে চাবলৈ পায় আৰু বেলেগলৈ শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাৰিব আজিলৈকে এৰিছোঁ